যে এই দুদিনমানৰ আগত বংশ আপচু সকলোৱে বড়োৰ যিমান সংগঠন আছে এক হৈ পেলাই বাট মাতিছে যে তেখেতসকল লোকসভা সিটৰ কাৰণে য়েছ এইটো আপলোড কৰিছোঁ মই ভাল পাইছোঁ কিন্তু অহমান যেতিয়া বড়ো আন্দোলনত হাজাৰ হাজাৰ বড়ো মানুহে মৰিলে বড়ো মানুহ আন্দোলন কৰি পেলাই আজি বড়োলেণ্ড পাইছে BTR পাইছে কোনো ফ্ৰীকৈ পোৱা নাই অট'নমি কাউন্সিল বহুতখিনি আছে ফ্ৰীকৈ পোৱা আছে সেইকাৰণে সিহঁতৰ কাৰণে অট'নমি কাউন্সিলটো মিনিং নাই কিন্তু বড়ো মানুহৰ কাৰণে কিন্তু BTR ইজ ভেৰি ইম্পৰ্টেণ্ট ইছ্যু আছে বড়ো মানুহ পপুলেশ্যন যদি 35 lakhs আছে এজ পাৰ দ্য 2006 চেঞ্চাছ মতে আজি কিমান হৈ গ'ল 2023 নহয় জানো ডেট মিনছ 10% নাবাঢ়িব নেকি অৰুণাচলত যদি মাত্ৰ 13,000 আছে পপুলেশ্যন তাত যদি দুটা MP পায় তেতিয়াহ'লে বড়ো মানুহ 35 লাখ থাকিও BTR এটা কনফাইন জেগাত দুটা চিট পোৱাৰ কি আপত্তি আছে কওকচোন যে এটলিষ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক ডিছক্ৰিমিনেট কৰিব নালাগে ট্ৰাইবেলছ হু আৰ ইনক্ৰ'চ ইন দ্য ট্ৰাইবেল বেল এণ্ড ব্লকত ইমিডিয়েটলি ইভেকশ্যন কৰিব কৈছিলে কিন্তু আজিলৈকে অসম চৰকাৰে সেইটো আমাক ইনক্ৰ'চৰ যিবিলাক ইনক্ৰ'চাৰ ইভেক্ট কৰি দিয়া নাই আজি তেখেতসকলে পাৱাৰত থাকি পেলাই তেখেতসকলে GM EM আপচুৰ ছাপৰ্টাৰ পাৰ্টীয়ে UPPলে আজি পাৱাৰত থাকি পেলাই এই বস্তুটো ইমপ্লিমেণ্ট নকৰিলে এজন চিডুল ট্ৰাইবৰ এই মুখত গালত মুঠি দিলে বা বামুণ এটাক যদি মুঠি দিয়াহেঁতেন তাকতো ফেক কাউণ্টাৰ কৰিয়ে মাৰিলেহেঁতেন শ্ল'লি গ্ৰেজুৱেলি আমি ট্ৰাইবেলখিনি ST বুলি কোৱা শব্দটো সংবিধানৰ পৰা ডিলিট হৈ যাব মই দেউৰী মানুহ মই পূজাৰী মানুহ আমি যেতিয়া সকাম কৰে আমি বামুণ মানুহক হায়াৰ নকৰোঁ নহয় হয় চিডুল কাষ্টে হায়াৰ কৰে কিন্তু বড়ো মানুহ ৰাভা মানুহ তিৱা মানুহ পূজা পাঠ কৰোঁতে আমি কেতিয়াও নন ট্ৰাইবেল পূজাৰী বামুণক আমি ইনভাইট নকৰোঁ বাই জয়কুণ্ডী মই আজি কোকৰাঝাৰত আহি পাইছোঁ এটা মেছেজ এটা পাছ কৰিবলৈ ডেট ইজ ৰিগাৰ্ডিং দ্য UCC ডেট ইজ ইউনিফৰ্ম চিভিল কোড দ্য প্ৰপ'জেল ড্ৰাফ্ট এতিয়া দি আছে আৰু ইন দিছ কানেকশ্যনছ what is the negative impact that we the tribals of Assam we are going to face regarding that I just would like to share some of the key issues number 1 যে we the tribals বড়ো হওক কছাৰী হওক দেউৰী হওক মিচিং হওক ৰাভা হওক লালুং হওক তিৱা হওক আমি সকলোৱে অসমৰ ট্ৰাইবেল আমি ট্ৰাইবেলসকলৰ সকলো মানুহৰ সব জনজাতিসকলৰ আমাৰ কাষ্টমাৰী ল আছে আমাৰ ট্ৰেডিশ্যন আছে আৰু এই কাষ্টম আৰু এই ট্ৰেডিশ্যনখিনি চিন্স ইনচেপশ্যন ডেট মিনছ চিন্স লং বেক পৰা আজিলৈকে আমি ফ'ল' কৰি আহি আছোঁ আৰু ট্ৰাইবেল সমাজত পাৰ্টিকুলাৰ 6 শিডিউল এলেকাত আমাৰ কি আছে আমাৰ নিজৰ কাষ্টমাৰী লটো ষ্ট্ৰংলি ইমপ্লিমেণ্ট হৈ আছে এজ অফ টুডে ইণ্ডিয়ান গভৰ্ণমেণ্টে এটা প্ৰপ'জেল এটা বনাইছে সেই প্ৰপ'জেলটোত আপোনাৰ চিভিল কোড ইউনিফৰ্ম কৰিবলৈ কৈ আছে ইউনিফৰ্ম যেতিয়া চিভিল কোডটো যদি ইমপ্লিমেণ্ট কৰিবলৈ যায় দেন আৱাৰ ট্ৰেডিশ্যনেল যিবিলাক আপোনাৰ প্ৰেক্টিছ আছিলে কাষ্টমাৰী লখিনি অট'মেটিকেলি ডাইলিউট হৈ গুচি যাব ডাইলিউট যদি হৈ যায় তেতিয়াহ'লে আমি ট্ৰাইবেল মানুহৰ শ্ল'লি গ্ৰেজুৱেলি আমি ট্ৰাইবেলখিনি ST বুলি কোৱা শব্দটো সংবিধানৰ পৰা ডিলিট হৈ যাব when everything is uniform যেতিয়া আমি নন ট্ৰাইবেলৰ লগত যদি একেলগে আমাক মিলাই দিয়ে তেতিয়াহ'লে আমাৰ ট্ৰাইবেলৰ ST ষ্টেটাছটো নাথাকিব আমি হিন্দু নীতি নিয়ম মতে আমি বিয়া কৰিব লাগিব হিন্দু নীতি নিয়ম মতে আমি সকাম কৰিব লাগিব এতিয়া আপোনালোকে সকাম কৰিবলৈ যদি যায় আপুনি ট্ৰাইবেল হিচাপে সকাম কৰি আছে মই দেউৰী মানুহ মই পূজাৰী মানুহ আমি যেতিয়া সকাম কৰে আমি বামুণ মানুহক হায়াৰ নকৰোঁ নহয় হয় চিডুল কাষ্টে হায়াৰ কৰে কিন্তু বড়ো মানুহ ৰাভা মানুহ তিৱা মানুহ পূজা পাঠ কৰোঁতে আমি কেতিয়াও নন ট্ৰাইবেল পূজাৰী বামুণক আমি ইনভাইট নকৰোঁ আৰু ইনভাইট কৰিবলৈ প্ৰয়োজনো নাই আৰু ইনভাইটো নকৰোঁ আজিৰ কথা নহয় আজি বহু দিনৰ আগৰ পৰা চিন্স দ্য ৱৰ্ল্ড ষ্টাৰ্টেড পৰা সেইকাৰণে আমি যদি চিভিল কোড যদি একচেপ্ট কৰিবলৈ যায় আমাৰ ইম্পেক্টটো এইটো এটা হ'ব ছেকেণ্ডলি আমাৰ যিটো বিয়া মেৰেজ ছিষ্টেম
টোটেলি আমি হিন্দু নীতি নিয়মৰ নিচিনা কি কৰিব লাগিব আমি মন্দিৰত গৈ পেলাই বিয়া কৰিব লাগিব যিটো কালচাৰ আমি একচেপ্ট কৰিব নোৱাৰোঁ আমি অসমৰ জনজাতিসকলে কি কৰোঁ আমি ল'ৰাক ছোৱালীয়ে ল'ৰাক ভাল পাই ছোৱালী বা ল'ৰাক ভাল পাই আমি পলাই লৈ গুচি যাওঁ মা দেউতাক সেৱা এটা লয় নহয় জানো চ' সমাজত আমাৰ দয় ছিষ্টেম নাই ট্ৰাইবেল সমাজত ডিভ'ৰ্চ ছিষ্টেম নাই কিন্তু যেতিয়া ইউনিফৰ্ম চিভিল কোড আহিব এই লিগেল মেৰেজ ছিষ্টেমটো কম্পালচৰি কৰি দিব লিগেল মেৰেজ কাইলৈ যদি ৱাইফ এণ্ড হাজবেণ্ডৰ যদি ডিছপুট হয় তেতিয়াহ'লে ডিভ'ৰ্চৰ আণ্ডাৰত আকৌ আমি আহিব লাগিব এইখিনি আমাৰ বহুতখিনি সমস্যা আহিব এতিয়া আপুনি যদি অৰুণাচলত যায় তাত কেবাং বুলি কাষ্টমাৰী লছ আছে গাঁৱৰ ৰাইজে সৰু সৰু যিবিলাক অফেন্স গাঁৱৰ খাজিয়া গৰু চুৰ বা মাটি ইনক্ৰচ সেইবিলাক বস্তু বা কোনোবাই ল'ৰা হেনো কোনোবা ছোৱালী এজনী বেয়া কাম কৰি এৰি দিলে তেতিয়া কি হয় আমাৰ ৰাইজৰ মাজত এটা আমি মিটিং কৰোঁ ডেট ইজ কল্ড কেবাং বুলি কয় অৰুণাচলত বা আমাৰ আপাৰ আছামতো এইটো আছে যে ৰাইজৰ বস্তু ৰাইজে মিলাই পেলাই মেটাৰটো ছেটেল কৰি দিয়ে কিন্তু যেতিয়াই ইউনিফৰ্ম চিভিল কোডে ইমপ্লিমেণ্ট কৰিব ইণ্ডিয়াত সেই বস্তুটো নাথাকিব ডেট ইজ ৱাই অসমত আই অন বিহাফ অফ অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট এছ'চিয়েশ্যন পৰা মই এইটোৱে ক'বলৈ বিচাৰিছোঁ উই ষ্ট্ৰংলি অপ'জ দিছ ইউনিফৰ্ম চিভিল কোড ৱেন নট অনলি আই ইউ চি আপোনাৰ মিজোৰামৰ চি এম অপেনলি অপ'জ কৰিছে মেঘালয়ৰ চি এম কংগ্ৰেছ চাংমা ডাঙৰীয়া অপেনলি অপ'জ কৰিছে নাগালেণ্ডৰ চি এম ৰিঅ' চাবু অপেনলি অপ'জ কৰিছে অসমৰ কিন্তু চি এম আমাৰ কাৰণে অপ'জ কৰা নাই কিয় কৰা নাই বিকজ হি ৱান্টছ টু কণ্ট্ৰল আছ এণ্ড অসমৰ যিসকলে MLA MP আছে উই এলেক্টেড দেম দে আৱাৰ ৰিপ্ৰেজেণ্টেটিভছ বাট আৱাৰ ৰিপ্ৰেজেণ্টেটিভছ হৈ পেলাই আমাৰ দুখ সুখটো সিহঁতি ৰাইট জেগাত ৰাইট প্লেটফৰ্মত কোনো এজন মাত নামাতে সৰ্বানন্দ সোণোৱাল এজন অসমৰ শক্তিশালী মিনিষ্টাৰ আছে চেণ্ট্ৰেল তেখেতো টু বুলি এটা শব্দ মাতা নাই আপাৰ আছামৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ এটা MP আছে প্ৰধান বৰুৱা তেখেতো মাতা নাই কাৰ্বি আংলঙৰ MP তেখেতো মাতা নাই কোকৰাঝাৰৰ MP তেখেতো আমাৰ কাৰণে মাত মাতা নাই তাৰ মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কি ভাবিছে অসম চৰকাৰ অসমৰ চিটিজেন অসমৰ ট্ৰাইবেলসকলক কি একচেপ্ট কৰিছে বুলি ভাবিছে এইটো কিবাটো আপোনাৰ চিভিল কোডটো UCC ইন ৰিয়েলিটি ইন ফেক্ট উই আৰ নট একচেপ্টিং উই ডোণ্ট ৱান্ট আৱাৰ কাষ্টমাৰী ল আৱাৰ ট্ৰেডিশ্যন টু বি ডাইলিউটেড ইন দিছ কণ্টেক্স মই সেইটো ক'বলৈ বিচাৰিছোঁ ছেকেণ্ডলি আৰু কোকৰাঝাৰত আহি এটা কথা গম পাইছোঁ যে এই দুদিনমানৰ আগত বংশ আপচু সকলোৱে বড়োৰ যিমান সংগঠন আছে এক হৈ পেলাই মাত মাতিছে যে তেখেতসকল লোকসভা ছিটৰ কাৰণে য়েছ এইটো আপলোড কৰিছোঁ মই ভাল পাইছোঁ কিন্তু অসমান যেতিয়া বড়ো আন্দোলনত হাজাৰ হাজাৰ বড়ো মানুহে মৰিলে বড়ো মানুহ আন্দোলন কৰি পেলাই আজি বড়োলেণ্ড পাইছে BTR পাইছে কোনো ফ্ৰীকৈ পোৱা নাই অট'নমি কাউন্সিল বহুতখিনি আছে ফ্ৰীকৈ পোৱা আছে সেইকাৰণে সিহঁতৰ কাৰণে অট'নমি কাউন্সিলটো মিনিং নাই কিন্তু বড়ো মানুহৰ কাৰণে কিন্তু BTR ইজ ভেৰি ইম্পৰ্টেণ্ট ইছ্যু সেইকাৰণে বড়ো ৰাইজে আছে বড়ো মানুহ পপুলেশ্যন যদি 35 lakhs আছে এজ পাৰ দ্য 2006 চেঞ্চাছ মতে আজি কিমান হৈ গ'ল 2023 নহয় জানো ডেট মিনছ 10% নাবাঢ়িব নেকি বাঢ়িছে সেইকাৰণে আপোনালোকে দুটা সমষ্টি পোৱাটো ইট ইজ ৰাইট দিয়ে নিদিয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্ট ডেট ইজ আপ টু দেম বাট এজ এ চিটিজেন অফ দিছ কাণ্ট্ৰি এজ এ চিটিজেন অফ দিছ বড়োলেণ্ড ইউ হেভ ইয়ৰ অ'ন ফাণ্ডামেণ্টেল ৰাইট টু ডিমাণ্ড ফৰ আনাডাৰ এক্সট্ৰা লোকসভা চিট ইট ইজ ইনফেক্ট কাৰেক্ট অৰুণাচলত যদি মাত্ৰ 13,000 আছে পপুলেশ্যন তাত যদি দুটা MP পায় তেতিয়াহ'লে বড়ো মানুহ 35 লাখ থাকিও BTR এটা কনফাইন জেগাত দুটা চিট পোৱাৰ কি আপত্তি আছে কওকচোন ন' প্ৰব্লেম ন' ইছ্যু চেণ্ট্ৰেল গভৰ্ণমেণ্টে সেই ইছ্যুটো তেখেতসকলে কনচিডাৰ কৰিব লাগে বুলি আমি বিচাৰিছোঁ আমি সেইটো কামনা কৰিছোঁ উইথ এক্সপেক্ট কৰিছোঁ যে এটলিষ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক ডিছক্ৰিমিনেট কৰিব নালাগে কি কাৰণে কৈছোঁ আমাৰ যদি MP থাকে তেতিয়াহ'লে সদনত পাৰ্লামেণ্টত আমাৰ দুখ সুখটো তেতিয়াহে প্ৰকাশ কৰিব আদাৰৱাইজ আজি ডেটত আপোনালোকে চাওক এইটো কৈ চিডিউল কাষ্ট এণ্ড চিডিউল ট্ৰাইব এট্ৰচিটি এক্ট 1989ত অলৰেডি ইনেক্ট কৰিলে এই এক্টটো কি টু প্ৰটেক্ট ছেফ গাৰ্ড কৰিবৰ কাৰণে আমাৰ কাৰণে স্পেচিয়েল ল বনাই দিছিলে কিন্তু আজিলৈকে অফ চৰকাৰ বা BTR চৰকাৰ আজিলৈকে এইটো চিনচিয়াৰলি ইমপ্লিমেণ্ট কৰা নাই সেই চিনচিয়াৰলি ইমপ্লিমেণ্ট নকৰাৰ কাৰণে ট্ৰাইবেল মানুহৰ সদায় দুখ সুখটো নুগুচে উই কণ্টিনিউ টু ছাফাৰ আমাৰ মাটি বাৰী ইলিগেল লোকে ইনক্ৰচ কৰিছে
তাতো পুলিচে কেতিয়া আমি যদি এফআইআৰ কৰোঁ পুলিচে IPC সেকশন দিব পক্সো সেকশন দিব কিন্তু পুলিচে জানি বুজি এই যেটো ৰিলেভেন্ট সেকশন এট্ৰচিটি এক্টৰ কেতিয়াও এড নকৰে এফআইআৰত তেতিয়া আমি ক'ত ন্যায় পাম আমি ন্যায় নেপাওঁ আৰু এটা কথা মই এইটো ক'বলৈ কৈছোঁ ৰিগাৰ্ডিং দ্য লেণ্ড ইছ্যু অনাৰেবল গুৱাহাটী হাইকোৰ্টে কৈছিলে যে অসমত যিসকল ৰাইজ meaning thereby the encroachers the non-tribals who are encroached in the tribal belt and blockত immediately eviction কৰিব কৈছিলে কিন্তু আজি লগে অসম চৰকাৰ হেতু আমাক encroacher যিবিলাক encroacher evict কৰি দিয়া নাই আৰু আমি শুনিছিলোঁ আমি দেখিছিলোঁ তেতিয়া আপোনালোকৰ বড় ষ্টুডেণ্ট ইউনিয়নে সদায় ডিমাণ্ড কৰিছিলে যে immediately eviction কৰিব লাগে কিন্তু আজি তেখেতসকলে পাৱাৰত থাকি পেলাই তেখেতসকলে GM EM আফচুৰ সাপোৰ্টাৰ পাৰ্টিয়ে UPPL আজি পাৱাৰত থাকি পেলাই এই বস্তুটো ইমপ্লিমেণ্ট নকৰিলে সেইকাৰণে আমি আহ্বান জনাইছোঁ মই ৰিকুৱেষ্ট কৰিছোঁ এপিল কৰিছোঁ যে এটলিষ্ট এট্ৰচিটি এক্টটো আমাৰ কাৰণে ইমপ্লিমেণ্ট কৰক আৰু এইটো সেনচিটাইজ কৰিব লাগে কাক কৰিব লাগে পাৰ্টিকুলাৰ টু দা পুলিচ ডিপাৰ্টমেণ্ট হোম মিনিষ্ট্ৰীক এইটো জনাব লাগে নম্বৰ 1 নম্বৰ 2 আমি সকলোৱে অসমৰ চুকে কানে যিমান ট্ৰাইবেল আছে আমি সকলোৱে মাত মাতিব লাগে যে আমাক UCC টো নালাগে ইউনিফৰ্ম আপোনাৰ দদমা PS 10/2023 আন্ডাৰ সেকশন আপোনাৰ পক্সো সেকশন 6 অফ দ্য পক্সো এক্ট আৰু IPC 376D আৰু 328 IPC তাৰ মানে গ্যাং ৰেপ এই কেছটো হৈছিলে আপোনাৰ দটমাত কি হৈ গ'ল চাৰিজন একিউজে দে বিলংছ টু মুছলিম কমিউনিটি নন SC and ST হয় আৰু ভিকটিমটো হ'ল এটা বড়ো ছোৱালী তেখেতক যেতিয়া কি সেক্সুৱেলি এছল্ট কৰিলে এছল্ট কৰাৰ পিছত কেছ ৰেজিষ্টাৰ্ড হৈ গ'ল কেছ ৰেজিষ্টাৰ হৈ যোৱাৰ পিছত তেখেতসকলক এৰেষ্ট কৰিলে আমি ভাল পালোঁ কিন্তু অসম চৰকাৰৰ particularly আপোনাৰ কোকৰাঝাৰৰ SP কোকৰাঝাৰৰ DC আৰু OC অফ দটমা তেখেতসকলে জানি বুজি এট্ৰচিটি যিটো প্ৰভিজন আছিলে সেই প্ৰভিজনটো তেখেতসকলে এড কৰি নিদিলে আমাৰ এট্ৰচিটি এক্ট যিটো প্ৰভিজন হয় সেই প্ৰভিজনটো FIR তেখেতসকলে এড নকৰিলে আৰু সেইটো এড নকৰিলে কি হয় আমরা কৈ দিছোঁ CRPC IPC বা পক্সো এক্টত তাত ভিকটিমক ৰিলিফ নেপায় সেই ৰিলিফটো পাব লাগে এজ পাৰ দিছ এট্ৰচিটি এক্ট ইয়াত গেং ৰেপ হৈছে ইয়াত ৰিলিফ এটা আছে সেই ৰিলিফটো DCয়ে ইমিডিয়েটলি দিব লাগে উইদিন 7 days ইয়াত প্ৰভিজন এটা আছে সেই প্ৰভিজনটো ৰুল ইস্যু আছে ইয়াত একিউজে কেতিয়াও বেল নেপায় IPCত যদি হয় কি কৰি দিয়ে পুলিচে কেতিয়াবা জানি বুজি পেলাই চাৰ্জশিটটো উইদিন দ্য টাইম ফ্ৰেমত ইহঁতি সাবমিট নকৰে তেতিয়া ডিফল্ট লৈ পেলাই একিউজে বেল লৈ পেলাই গুচি যায় কিন্তু এট্ৰচিটি এক্টৰ সেই বেল প্ৰভিজনটো নাই ইয়াত টাইম বাউণ্ড আছে ইয়াত DSPয়ে মাত্ৰ ইনভেষ্টিগেটিং অফিচাৰ হয় জেনেৰেল কেছত IPCত যেতিয়া ৰেজিষ্টাৰ হয় তাত কি হয় তাত সাব ইন্সপেক্টৰবিলাকে আয়ো হয় সেই আয়োখিনি কেতিয়াবা আমাক জাষ্টিছো দিয়ে কেতিয়াবা নিদিয়েও সেইকাৰণে একৰ্ডিং টু দিছ এট্ৰচিটি এক্ট মতে এপভ DSPয়ে আয়োটো হ'ব লাগে আৰু স্পেচিয়েল ডিজিগনেটেড জাজে এই মেটাৰটো ইণ্টাৰটেইন কৰে তেতিয়া কি হয় একিউজৰ স্কোপ নাই পলাই যাবলৈ সেইকাৰণে আমি আহ্বান কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ উই আৰ্জ টু দ্য গভৰ্ণমেণ্ট অফ আছাম এণ্ড দ্য গভৰ্ণমেণ্ট অফ দিছ BTR at least sensitize কৰিব লাগে BTR to police department যে as and when any offense is committed against any tribal man or woman when they put the IPC section and they are bound to add the scheduled caste and scheduled tribe atrocity act or provision to add কৰিব লাগে তেতিয়াহে আমি ন্যায় পাম then only we will get justice otherwise we will not get justice and we will be continuing to suffer therefore as a citizen of this country and as a tribal activist, as a tribal brother of other tribal community, মই আপোনালোকক ৰিকুৱেষ্ট কৰিবলৈ বিচাৰিছোঁ যে অসমৰ চিফ মিনিষ্টাৰ তেখেত হ'ল এট্ৰচিটি এক্টৰ চেয়াৰমেন MLAs MPs যিমান ট্ৰাইবেল আছে শিডিউল কাষ্ট আছে তেখেতসকলে মেম্বাৰ হয় আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টত ইয়াৰ লোকেল MLA ইয়াত কিবা হয়
মেম্বাৰ হয়, বাকী বিলাকৰ ইয়াত মেম্বাৰ হয়, কিন্তু তেখেতসকলে আজিলৈকে অৱগত নাই এই ছেকশ্যন এইটো এট্ৰচিটি এক্টৰ কাৰণে। সেই এট্ৰচিটি এক্ট অৱগত নাথাকাৰ কাৰণে আজিৰ ডেটত ট্ৰাইবেল মানুহ হাৰেছমেণ্ট হোৱাটো, ট্ৰাইবেল মানুহক ইনচাল্ট কৰাটো কণ্টিনিউ হৈ আছে। আপোনালোকে গম পায় যে আজি যোৱা 7 তাৰিখে এজন প্ৰৱেশ শুকুলাই এজন চিডুল ট্ৰাইবৰ এই মুখত গালত মুঠি দিলে। যদি ট্ৰাইবেল এটাই যদি নন ট্ৰাইব বা বামুণ এটাক যদি মুঠি দিয়াহেঁতেন তাকতো ফেক কাউণ্টাৰ কৰিয়ে মাৰিলেহেঁতেন। কিন্তু চাওক ইণ্ডিয়ান কালচাৰটো কেনেকুৱা বস্তু হয়, ট্ৰাইবেলসকলে সদায় তেৰা চকুৰে চায় আৰু সেইজন মানুহক নন বেলেবল দিছে, তেখেতক NI মতে দিছেহে, কিন্তু তাত কি কৰিছে আকৌ আনডিউ ইনফ্লুৱেঞ্চ কৰিছে। সেই লাগে আৰু সেইটো যদি ইমপ্লিমেণ্ট কৰে আমাৰ যিটো নীতি নিয়মখিনি ডাইলুট হৈ যোৱাটো আমাৰ ভয় এটা আছে। নম্বৰ 3 আমি সেইটোৱে বিচাৰিছোঁ যে এটলিষ্ট যে অসমত যিবিলাক ছেফগাৰ্ড প্ৰভিজনছ আছে এজ পাৰ দ্য কনষ্টিটিউশ্যন, অসম চৰকাৰে কিন্তু এইটো চিৰিয়াছকৈ নলয়। আমাক কয় যে ছেফগাৰ্ড আমি দিছোঁ, কিতাপতে লিখি থৈছে উই আৰ আনছেফ, আমাক প্ৰটেকশ্যন দিব লাগে বুলি কৈছে, কিন্তু আজিলৈকে আমি প্ৰটেকশ্যন পোৱা নাই। আমাক কি কৰিছে এতিয়া প্ৰেজেণ্ট গভৰ্ণমেণ্টে, আমাৰ মাজত কাজিয়া লগাই দিছে, ট্ৰাইবেলৰ মাজত লগাই দিছে, আহোমৰ মাজত লগাই দিছে, কোচ ৰাজবংশীৰ মাজত লগাই দিছে, সোণোৱালৰ মাজত কাজিয়া কৰাই ডিভাইড এণ্ড ৰুল পলিচিটো ইমপ্লিমেণ্ট কৰি পেলাই আমাক কমজোৰ কৰাই দিছে। সেইকাৰণে সৰু সৰু ইছ্যু লৈ পেলাই আমি জনজাতি অসমত যিসকল বসবাস কৰি আছোঁ ট্ৰাইবেলসকলে এই সৰু সৰু ইছ্যু লৈ পেলাই আমাৰ মাজত ডিছপুটটো আনিব নালাগে। আমাৰ মাজত যদি কিবা এটা ডিছপুট আছে আমি এমিকেবলি ছেটেল কৰি পেলাই ফৰ দ্য লাৰ্জাৰ ইণ্টাৰেষ্টৰ কাৰণে আমি ইউনাইটেডলি ফাইট কৰি পেলাই চল্ভ কৰিব পৰাটোৱে সদায় মই কামনা কৰিম। থেংক ইউ।